ও ওখানে ভাববা লাগছো নাইলে ভাল আছিল নেকি আবা ও বাবা চেৰাতকে পৰে পাতত মাৰিলি খামবিলাক শব্দ উঠে আহি আহি পেলাই শিলটোত ৰখিলো ও বতাহ বলিছে ধুনীয়া ভাগৰ লাগিছে তামাম দে বাবা সোনকালে তেলটা দি 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 কিমানত দিলি হ'ব বেছি নালাগে হ'ব হ'ব বহুত দিছে আজি বহুত দিনৰ মূৰত দুই পাৰ্টনাৰ লগ লাগছো আৰু আমি গৈ আছো একচিলা পূজা চাবলৈ মজা মজা সৌখন পাহাৰ আমি তাতেই গৈ আছো আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো বহুত ৰোমাঞ্চকৰ হ'ব গৈ আছে ভিডিঅ'টো এয়া পকী ৰাস্তাখিনি পাৰ হলো আৰু লগতে ইপিনে আহি ইপিনে বেয়া ৰাস্তা এইটো ৰাস্তাৰে সোমাই যাব লাগিব পাহাৰখন ইপিনে আছে আৰু এনেকৈ আগবাঢ়িছো পকা ৰোডৰ মাজে মাজে এয়া অলপ অলপ ৰিণিকি দেখা গৈছে পূজাত থলী কলিযুগৰ পৰা কেনেকৈ ৰক্ষা পায় সেইটো নাজানো কিন্তু গছ ৰুলে যে ভাল সেইটো জানো আৰু ইয়াতে 1988 চনত এই বটগছডাল ৰুইছিল আৰু এই পূজাখনৰ নাম হৈছে ৰাংগাচৰণ এয়া পাহাৰত উঠি আছো আৰু নিৰ্দিষ্ট সেই শিলটোত যাম যিটো মানে এক শিলা পাহাৰ বুলি কয় এক শিলা না কি কিন্তু নাজানো ভালদৰে কিন্তু সেনেকে কোৱা শুনিছো ওপৰত গৈ আছো ভাই গৰম পিঠিত আৰু বেগ আহি আহি বহুত ভাগৰ লাগিল কিন্তু উঠি গৈ আছো এয়া চাওক ৰাস্তা ৰিমাংকৰ ৰখ 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 পানী বটলটা ওলা ৰে বাবা বৈদ্য ভাগৰ লাগছে পানী বেয়া লাগছে ৰে অখনে ভাববা লাগছো নাইলে ভাল আছিল নেকি আবা বাবা চেৰাতকে পৰে পাতত মাৰিলি খামবিলাক শব্দ উঠে মানুহ মানে পম পম হাজৰিকা হৈ গলো আৰু তথাপিও চাৰাত নাই যামে আৰু কিমান দূৰ আছে দাদা 1 কিলোমিটাৰ বাপৰে বাপ এনেকে আহি আহি পেলাই শিলটোত ৰখিলো বতাহ বলিছে ধুনীয়া ভাগৰ লাগিছে তামাম পচিনা কিয় নিকল এতিয়া আৰু কিমান দূৰ আছে ৰে কিমান দূৰ আছে আৰু বহুত দূৰ আছে প্ৰকাণ্ড শিল ওপৰত আছে বহুত একদম আৰু এইটো ৰাস্তাৰে আমি আগবাঢ়ি গৈ আছো আৰু আছে বোলে 1 কিলোমিটাৰ মান কি হ'ব যিমানে ভাগৰ লাগিছে সিমানে মনোবলটো আৰু মানে বাঢ়ি গৈ আছে মানে যামেই আৰু বেছি দূৰ নাই না কি ৰাস্তা পালো ৰে বৈদ্য শিল ৰে ইমান ওপৰত উঠি আছো এনেকে আহি আহি আমি একদম জুৰুলা হৈ গৈছো পানী বটল অলপ খাই লওঁ মৰিলো আৰু ইমান দূৰ পাহাৰত উঠিব পাৰি নেকি বাপ্পা খাই ল ৰখি ল আধাহে আহি পালো আৰু আধা আছে বহুত কষ্টৰ মাজত আহি পালো এয়া এইটো শিল আছে ইয়াতে পূজা কৰে তাৰমানে আৰু তলৰ পিনে এটা আছে আমি তাতে যাম গৈ আছো লাহে লাহে আৰু এইটো এৰিলো এতিয়া তলৰ পিনে গৈ আছো বাপৰে বাপ ৰাস্তা মানে কেনেকুৱা ৰাস্তা চাওকচোন কোনপিনে ৰাস্তা নাজানিল কাইটিয়া গছ সোনকালে পালে হয় আৰু ৰে আৰু এনেকে আহি পালো একদম চূড়ান্তভাৱে সেই শিলটোলৈ এক শিলা এইটোৱে মেইন শিল ইয়াতে মেইন মানে পূজাটো আচল পূজাটো ইয়াতে হয় চাই থাকক আপোনালোকে ইয়াতে চেণ্ডেলবিলাক খুলি লওঁ দেই
এইটোৱে সেই বিশেষ আকৰ্ষণ শিলটো আৰু এইবিলাক ইয়াতে পূজা কৰি আছে, পূজা কৰিছে আৰু এইটো পিনে ওপৰৰ পিনে যোৱা নাই আৰু এনেকে এইটো চালিৰ নিচিনা এনেকে আছে শিলটো আৰু তলৰ পিনে কিমান ওপৰত উঠিছো আমি, এইটো চাওক কিমান ওপৰত আছো আমি শিলটো, বাপৰে বাপ। আৰু এইটো প্ৰকাণ্ড শিলটো আৰু সৌ তাত ধুনীয়া গছ আছে, গছডালৰ ওচৰত গৈ আছো, তাৰ পৰা মানে এইটো শিলটো তাৰ পৰা মানে ভিডিঅ' কৰিম কেনেকুৱা লাগে। অলপ মানে ৰাস্তাখিনি বহুত বেয়া না, লাহে লাহে যাব লাগিব। বন্ধুৰে বাপৰে বাপৰে বাপ। ইটোৱে শিল এটা বহুত ডাঙৰ আৰু কিন্তু তলৰ ফালে যাব ভয় লাগে তাৰমানে। আৰু এডাল গছডাল, এইটো শিলটো সূৰ্যটোৰ কাৰণে অহা নাই। শিলটোৰ ওপৰত আৰু এনেকে শিলটো কিমান ডাঙৰ, ইপিনে আগপা দিব নোৱাৰি মানে ভয় লাগে আৰু তথাপিও অকমান দেখুৱাই দিছো। ইমান ওপৰত বেগ বিলাক ইয়াতে থলো, বেগখন দীপাংকৰ আহি আছে পুৰা একদম জোচ লৈ। মই ইতিমধ্যে আহি পাইছো ইয়াতে। এইবিলাক কি কি গছ চিনি নাপাওঁ, সেইখন বা কি পাহাৰ। আৰু লাহে লাহে এতিয়া তলৰ পিনে গৈ আছো। বহুত দেখলো, গৰমো লাগিল বহুত। এইবিলাক পূজাত তাতে দেখা আছো, পাহাৰৰ ওপৰৰ পৰা কেনেকুৱা দেখি পূজাৰ মানুহ বিলাকক সেইটো দেখাই আছো। এইখন পূজাখন অলপ অলপ দেখা পাই, তাৰ পৰা আমি কিমান ওপৰত উঠিছো। উঠাতে উঠিলো, এতিয়া নামাতাহে কথা। দৌৰি দৌৰি যাব লাগে দেখো, নামাতে এনেকে দৌৰি দৌৰি নামিব লগা হৈছে। বাপৰে বাপ, কি হব ভগৱান। ইমান ঘন ঘন জংঘল, বাপৰে কি কৰা যাব। বাবা নামি নৰো আর কাণত ধরবা খুঁজছিলো নাহো আর বলি, কিন্তু কাণত ধরলে আর বাগরি পড়ো নাকি ভাই। ওই লাহে লাহে যা, হাফ পেন হলে পড়বো, হাফ পেন হলে পড়বো বাবা। মোটামুটি তলত নামি আহি পাং আর অলপ সময় আছে আর অলপ সময়। এতিয়া ফাইনেলি নামি গলো, একদম মটত নামি গলো সৰগৰ পিনে। দে ভাই কুঁহিয়াৰ খাং, কুঁহিয়াৰ ৰস জলদি জলদি। আৰু শেষ মুহূৰ্তত এই ফ্ৰণ্ট গেটখন এতিয়াই আহিলোঁ, আৰু এক শিলা নহয় পাহাৰখনৰ নাম একচালিয়া মহাপীঠস্থান। কেনেকুৱা লাগিল ভিডিঅ'টো? কেনেকুৱা পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। আজিও ভাগৰ মৰা নাই।